শিক্ষা দিলে ৰাইজে কলেজীয়া ছাত্ৰীক প্ৰথমে প্ৰেমৰ প্ৰস্তাৱ আৰু অসভ্য আচৰণ মদাহী ৰোমিঅৰ দুই পিলিঙা প্ৰেমিকৰ অসভ্য আচৰণক প্ৰথমে প্ৰত্যাখ্যান দুই যুৱতীৰ তাৰ পিছতো ক্ষান্ত নোহোৱা মদাহী ৰোমিঅই যুৱতীক চুম্বন যাচিবলৈ গৈ ৰাইজৰ মাধমাৰত লেবেজান হ'বলগীয়া হ'ল গণপ্ৰহাৰত মদৰ নিচা ফটা পিলিঙা ৰোমিঅক পিছত গতাই দিয়া হয় আৰক্ষীক তেজপুৰত ৰোড সাইড ৰোমিঅৰ বিলৈ দিন দুপৰতে ছোৱালী জুকাবলৈ গৈ গণপ্ৰহাৰত ধৰা খাই দুই ৰোড সাইড ৰোমিঅ দুই সুৰাসক্ত যুৱকৰ ওপৰত জনতাৰ ঔকিল নিজৰ চহৰখনৰ ৰাজপথেই যেন সুৰক্ষিত নহয় যুৱতীসকলৰ বাবে কাৰণ এইসকল ৰোড সাইড ৰোমিঅ ই-ৰিক্সাত উঠি অহা দুগৰাকী যুৱতীক অশালীন ব্যৱহাৰ কৰি চৰম সীমালৈকে গ'ল এই দুজন যুৱক প্ৰথমতে দুই উদণ্ড যুৱকৰ প্ৰেমৰ প্ৰস্তাৱ যুৱতীক যুৱক দুজনক আঁতৰি যাবলৈ ধমকি দিয়াৰ লগে লগে মটৰ চাইকেল ৰখাই ই-ৰিক্সাৰ পৰা ৰাজপথতে জোৰকৈ টানি আনি চুম্বন কৰাৰ প্ৰচেষ্টা এইজন ৰোমিঅৰ লগে লগে চিঞৰ বাখৰ হুলস্থুল ই-ৰিক্সা চালকজনেও নাগৰিকৰ দায়িত্ব পালন কৰি দুই অসহায় যুৱতীক সহায় কৰিলে সহযোগ কৰিলে স্থানীয় ৰাইজে দুইগৰাকী যুৱতীৰ সহযোগত স্থানীয় ৰাইজে এই দুয়োটা ৰোমিঅক কৰায়ত্ব কৰি উত্তম মাধ্যম সোধাই ক্ষান্ত কৰাৰ চেষ্টা কৰিলে আৰু অৱশেষত আৰক্ষীৰ অতিথি হ'ল গৈ এই দুই ৰোমিঅ দুইগৰাকী যুৱতীয়ে অত্যন্ত সাহসেৰে এই দুই উদণ্ড সুৰাসক্ত যুৱকক এক শিক্ষা দিবলৈ সক্ষম হ'ল আৰু লোক ঢাক নকৰাকৈ বৰ্ণনা কৰিলে ৰাজপথত এই দুই উদণ্ড ৰোমিঅৰ অসভ্যালিৰ কথা দুটা ল'ৰা আছিলে এটা চলাই আছিলে এটা কেৰিয়াৰত বহি আছে পিছফালৰ পৰা যেতিয়া সি আহিছে আহি পেলাই ইমানখিনি মানে মই যদি আঁতৰি নিদিয়াহেঁতেন ৰিক্সাৰ ড্ৰাইভাৰজন দাদাজন সেইজনে আহি পেলাই দেখালো চাওক দাদা বুলি কৈ পেলাই আমি জাপ মাৰি দিলোঁ ধৰিবলৈ তেতিয়া দাদাই দৌৰি গৈ পেলাই ধৰিলে চব যিমান মহাবীৰৰ ৰাইজসকল আছিলে ওচৰ পাছত চব আহি পেলাই আমাক কলপাৰি কৰিলে স্থানীয় ৰাইজে এইদৰে গুৰুলকৈ প্ৰহাৰ কৰি গাৰ পৰা প্ৰেমৰ ভূত খেদোৱাৰ চেষ্টা ৰাইজৰ আৰু আৰক্ষীক গতাই দি দুই যুৱকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো সকিয়নি দিলে সচেতন ৰাইজে মুঠৰ ওপৰত ছোৱালী জুকাবলৈ গৈ গণৰোষৰ সন্মুখীন হৈ ধৰাশায়ী হ'ল দুই ৰোমিঅ তেজপুৰৰ পৰা পুলক কুমাৰ ডেকা